অসমৰ প্ৰভাৱশালী জনপ্ৰিয় মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ তৃতীয় মৃত্যুবাৰ্ষিকী দিনটোত মেৰাপানী টাউনৰ মাজমজিয়াত শ্ৰদ্ধাঞ্জলি গমাৰি ব্লক NSUৰ গমাৰি ব্লক NSUৰ সদস্যসকলে মেৰাপানীত সমবেত হৈ বন্তি প্ৰজ্বলন কৰি প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাৰে সোঁৱৰাই। উক্ত অনুষ্ঠানত উপস্থিত থাকে গমাৰি ব্লকৰ NSUৰ সভাপতি ৰূপম সাহা, কাৰ্যকৰী সভাপতি লোহিত ফুকনকে আদি কৰি NSUই বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আছাম টুডে। আজি আমি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আমাৰ শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আমি ইয়াত সমবেত হৈছিলোঁ আৰু আমি দিনৰ ভাগতে দৈয়াঙৰ বিভিন্ন প্ৰান্তত আমি বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছিলোঁ। আজিৰ দিনটোত তেখেতক আমি গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতৰ আত্মাৰ চিৰ সদ্গতিৰ কাৰণে আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী হাতত লৈছোঁ। ইয়াত আমাৰ সমবেত হোৱা আমাৰ NSUI সদস্যসকলৰ লগতে আমাৰ মেৰাপানীৰ স্থানীয় যুৱকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে আমাৰ এই কাৰ্যসূচীটো ইমান সুন্দৰকৈ হৈ যোৱাত সহায় কৰাৰ বাবে। লগতে আমি সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকৰ আমাৰ ইয়াত বিভিন্ন সহায় সহযোগিতা কৰাৰ বাবে আৰু তেখেতৰ আমি পুনৰবাৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাই সামৰিছোঁ।